কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে চামুগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে। চামুগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব। কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেণ্ট, অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেণ্ট টু নান, জাষ্টিচ টু অল, অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম, কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰোঁ। আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলোঁ যে এপিজমেণ্ট টু নান বাট জাষ্টিচ টু অল, সবকে সাথ সবকে বিকাশ। আজি চামুগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহাসকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে। মই পুনৰবাৰ চামুগুৰিৰ বিশেষ বিজয়ৰ বাবে ডিপ্লু ৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন জনাইছোঁ। বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল, অৰ্থাৎ বিজেপি দলৰ দখলত থকা আসনখন আমি তাক পুনৰ যাতে ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। কিন্তু বিহালীৰ নিৰ্বাচনে তেতিয়া জনসাধাৰণৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল যেতিয়া যোৰহাটৰ সাংসদজনে বিহালীত 2 মাহ ধৰি এক প্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জঁপিয়াই পৰিছিল। কংগ্ৰেছ দলৰ যিকোনো নেতাই কোনোবা সমষ্টিৰ প্ৰতি বিশেষ দৃষ্টি দিয়াটো আপাততঃ দৃষ্টিত মই ভুল বুলি নাভাবোঁ। কিন্তু এটা কথা মই বাৰে বাৰে মোৰ মনত আহিছিলে আৰু সেই কথাটো মই নিৰ্বাচনী সভাসমূহতো এক প্ৰকাৰ কৈছিলোঁ যে 5টা সমষ্টিৰ ভিতৰতে বিহালীয়েই কিয়? আন কোনোবা এটা সমষ্টিতো তেওঁ 3 মাহ বাহৰ পাতিব পাৰিলেহেঁতেন। মই যিমান দূৰ অৱগত, কংগ্ৰেছ দলে প্ৰথমতে তেওঁক চিডলি সমষ্টিৰ দায়িত্ব দিছিল। তেওঁ নিজে আবেদন কৰি চিডলি সমষ্টিৰ পৰা বিহালী সমষ্টিত তেওঁ নিজৰ দায়িত্বভাৰ লৈছিলে। মই বাৰে বাৰে এটাই কথা মোৰ মনলৈ আহে, বিহালীত আমাৰ দলৰ প্ৰাৰ্থী আছিলে দিগন্ত ঘাটোৱাল, চাহ বাগিচাৰ এজন শ্ৰমিকৰ সন্তান, আৰু দিগন্ত ঘাটোৱালৰ দেউতাক চাহ বাগিচাৰ এজন চকীদাৰ আছিল। চাহ বাগিচাৰ সম্প্ৰদায়ৰ চকীদাৰৰ ল'ৰা এজনক হৰুৱাবৰ কাৰণে এজন যদি ৰাজ সন্তানে 3 মাহ ধৰি কেম্প কৰে, 2 মাহ ধৰি কেম্প কৰে, কৰবাত নহয় কৰবাত মই তাত সামন্তবাদৰ গুণ পাওঁ। কৰবাত নহয় কৰবাত মই এনে প্ৰচেষ্টাৰ মাজেৰে চাহ বাগিচাৰ সমাজখনৰ প্ৰতি থকা তেওঁলোক তাক আকৌ এবাৰ প্ৰতিফলিত কৰে। আমি সকলোৱে জানো কংগ্ৰেছৰ দিনত চাহ বাগিচাসমূহত হাইস্কুল এখন প্ৰতিষ্ঠা কৰা হোৱা নাছিল। চাহ বাগিচাৰ শ্ৰমিকসকলক সদায়